Hello everyone, welcome back to my YouTube channel. First vlog day to আজি আমি কলেজলে গৈ আছো কলেজত গৈ কি কৰিম সামগে বলক মানে আমাৰ কলেজত কলেজ উইক হৈ আছে তাত কি হৈছে আপোনালোকক দেখাম আপোনালোকে এনজয় কৰিব বলক তাতো হল আমাৰ ঘৰৰ পিছফালৰ ৰাস্তা দেই আমি মানে মেইন ৰোডে দি নাই যোৱা এতিয়া কেলে কি মেইন ৰোডত মানে পুৰা ভিৰ হৈ থাকে ভাল নালাগে গৈ হেতু কাৰণে আমি এটা ৰাস্তা দি যাওঁ সদায় কলেজলে আহি পাই গলো এয়া আমাৰ কলেজ উইক হৈ আছে এইফালে হৈ আছে গ্ৰন্থমেলা ওচৰতে সৰু কণমানি মাইনা এজনী নাচি আছে বলক যাওঁ তাত এতিয়া ভেকচিন প্ৰতিযোগিতা হ'ব আমি চাম খুব সুন্দৰকৈ ভেকচিন কৰিছে আহকচোন চাওঁ বেকগ্ৰাউণ্ডৰ গানবোৰ ইগনোৰ কৰিব কিয়নো সাইডতে আমাৰ গ্ৰন্থমেলা হৈ আছে সেইবাবে তাৰ মাতবোৰ আহি আছে এয়া হল সকলো ভেকচিন কৰা প্ৰতিযোগীসকল বৰগীত পৰিৱেশন কৰি আছে কণমানিজনী বৰ ভাল লাগিছে সকলো ডান্স ভিডিঅ'বোৰ অলপ ক্লিপ লৈ দেখাবলৈ চেষ্টা কৰিছোঁ মাইনাসকলে বিভিন্ন জাতিৰ পোছাক পৰিধান কৰি আহিছে কণ মাইনাসকলে ইমান ধুনীয়াকৈ মডেলিং কৰিছে নহয় জানো তুমি খনে রুদ্র পলে পলে নব নব চিত্র ও শির প্রবাহিত বই যোৱা ব্রহ্মার পুত্র তুমি সৃষ্টিরে উৎস নামু ব্রহ্মপুত্র নমামি ব্রহ্মপুত্র নামু ব্রহ্মপুত্র ফটোশুট পৰ্ব আমি এতিয়া গীত ওপৰত হৈ আছে আমাৰ কলেজৰ গোটেইকেইজনী আমি ৰিলছ বনাবৰ কাৰণে প্ৰেক্টিছ কৰি আছিলোঁ ইয়াত আমি ৰিলছ বনাবলৈ আহিছোঁ এয়া দেখুবা হাই আমি ৰিলছ বনাম আপোনালোকে ইনষ্টাত চাব সিহঁতি নাচিবৰ বাবে ৰেডি হৈ আছিলে
নাই বিচৰা স্বৰ্ণ নিষ্ঠুৰ জীৱনৰ দাদাসকলে পূৰা কামত লাগি আছে। তাৰপাছতে আমাক বুট দিলে খাবলৈ, আমি সকলোৱে মিলি বুট খালোঁ। এগৰাকী অথনিৰ পৰা বুটগাল লৈ খাই আছে দেই। এনেকে কাম কৰি আছে এনেকে। মই লিখিলোঁ এইফালে। এয়া সকলোৱে মেগাজিনৰ কাৰণে কামত লাগি আছে, ময়ো অকণমান সহায় কৰি দিছোঁ। আমি মেগাজিনৰ কাৰণে লাগি আছে, বাইদেৱে লিখি আছে, এয়া ছাৰে ৰৈ আছে আৰু যদি লিখি আছে আমাৰ হোৱাই নাই, এতিয়া ৰাতি হ'বলৈ হ'ল আৰু ৰাতি হ'লগৈ আৰু। আমি ঘৰলৈ যাবলৈ ওলালোঁ এয়া কৰি নহ'লগৈ। তাৰপাছতে আমাৰ সময় হ'ল ঘৰলৈ যাবলৈ। আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।